হেল্ল' গাইজ, আজি আমি এটা নতুন জেগাত যাবলৈ ওলাইছোঁ। চাবলৈ ওলাইছোঁ। মই এইবাৰ ফাৰ্ষ্ট টাইম হয়, তো দুজন বন্ধু আৰু মই এতিয়া ওলাই যাম। এতিয়া আপোনাৰ বাজিছে ৰাতিপুৱা 8টামান বাজিছে। গা পা ধুই আহিলোঁ, তো মাতটো আজি ইমান ভাল নহয়, চৰ্দি হৈ আছে, তো মাতটো বহি আছে। তো ব'লক চাওঁ কেনেকুৱা জেগা। মই প্ৰথম টাইম যাই আছোঁ, আপোনালোককো দেখাম। এতিয়াও আমি গৈ আপোনালোকক বিৰাট ৰাস্তা বেয়া, বিৰাটেই ৰাস্তা বেয়া, একদম ভয়ংকৰ ৰাস্তা নহ'ব। হাই ৰোডৰ অৱস্থা মানে ইমান বেয়া, এই যে লাহে কমৰ থমৰ যাব চিয়ৰ এনেকুৱা ৰাস্তাত। তো হাই ৰোডৰ ফেচিলিটিখিনি অলপ কম হৈ আছে, এইটো ছাইডত অলপ বেয়া হৈ আছে। তো আৰু এইয়া চাওক কি ধুনীয়া পৰিৱেশ। ওৱাও, হোৱাট এ বিউটিফুল চিনাৰী। এইপিনে পাহাৰ, এইপিনে চাওক এই যে আহি পাইছোঁ। এতিয়া আমি এনেকৈ কৰি যাম, এতিয়া চিধা যাম, আমি ৰাইট চাইডে যাব লাগে, কিন্তু ফাৰ্ষ্টতে মৌচুমী আহি পালোঁ। এইটো আহি পাইছে, এই যে আহি পাইছে। তো ফাইনেলি লগ হ'লোঁ আমি হিৰকক। এই যে দেখা পাইছে আমাৰ হিৰক দাদা। আহিয়ে ফোন আছিল লগত তিৰি কৰি মৰব এইগিলাখন। তিৰিয়ে পৰে গিৰি, তিৰিয়ে বোলে হতেশ্বৰী দেই। আমি আহি পাইছোঁ ইয়াৰ পৰা আৰু প্ৰায় 100 মিটাৰ ডিষ্টেঞ্চ পাইছোঁ। গেটখন দেখা পাইছোঁ আৰু আপোনালোকে চাব পাৰে। Take the next left onto Galapara Road, then your destination will be on the right. গাড়ী ইয়াতে চাব লাগিব নেকি? গাড়ী ক'ত? এই আগত ইপিনে ৰোড আছে, ইপিনে চাট থ'ব পালে। ফাইনেলি আমি এতিয়া বৰ্তমান বৰপেটা গৰখীয়া গোসাঁইৰ সত্ৰত আহি পাইছোঁহি। তো এতিয়া নামিম আৰু আমি নামি পেলাই চাওক, আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ কি হয় ন। তো জাষ্ট এতিয়া গাড়ীখন ৰখালোঁ ছাইডত, দেখাই আছোঁ আপোনালোকক। তো আমি এতিয়া এইয়া বুট প্ৰসাদ লৈ আছোঁ। তো এতিয়া বুট প্ৰসাদ লৈ পেলাই ঠগি এখন দি পেলাই খাওঁ। এই আমাৰ খুৰাই দি আছে। কিমানকৈ খুৰা? এইটো 2খন দিব, 2খন থালি দিব।
আৰু ধূপ দিব এনেকৈ নহয় দে কথালিকে কওঁ হা এখানে এটা থৈ দিম এই যে আমি গামোচা বান্ধিব আহিছোঁ নাই ৰয় দেখো শান্তিমতে পূজা কৰিব নাই হৈছে ফুটবাটো লাগব মেইন মন্দিৰ পূজা কৰে হ'লে মেইন মন্দিৰ পূজা এই হ'ল বিগ্ৰহটো ইয়াতে দৌলত সময়ত হোলীৰ সময়ত পূৰা ঘূৰে এইটো কক্ষ এটা কি মোবাইল নাই নেকি এই যে হিৰো কৰিবলৈ মোবাইল নাই এতিয়া বা কি বাটাৰ এটা দাড়িখিনি বেয়া কাটি দিলোঁ আজি মোৰ দুখ লাগি গ'ল দাড়ি কাটছা নেকি এই দিল ঠিক আছে দাড়ি কাটা দিছিলে নালাগে পুৰা গাছত উঠছে চিনেমা বনাব ভাল হ'ব দেখোন না সব মোবাইল ফটোগ্রাফার ব্লগ বানাবে তো কি এই মহাপুৰুষৰ কাণ্ড ফাইনেলি আমি এতিয়া বৰ্তমান আহি পেলাই পালোঁ ডাঙৰ গছডাল চাওক এয়া বহুত ডাঙৰ গছ এইডাল মনৰ আশা পূৰণ কৰাৰ কাৰণে যদি কোনোবা মনৰ আশা যদি ভাবি থাকে তো সেই আশা লৈ পেলাই আহি ইয়াতে গছত যদি গামোচা এখন বান্ধি থৈ যায় তো সেই মনৰ আশা পূৰণ হোৱা বুলিতো কয় তো জনবিশ্বাস মতে আৰু তো এতিয়া বৰ্তমান আমি আগতে এতিয়া গম নাপাওঁ ইপিনে যে ইমান ডাঙৰ গছডাল আছে তো এতিয়া বৰ্তমান আমি এইটো চাইডে আহি পেলাই দেখি পালোঁ গছডাল বহুত ডাঙৰ বিশাল গছ চাওক আপোনালোকে কিয় ব্লাৰ উঠাইছে ধুনীয়া হৈছে ধুনীয়া উত্তৰ দিশত প্ৰদক্ষিণ কৰিব লাগে না বৰ্তমান আমি বৰপেটা সত্ৰত আছোঁ এইয়া দেখিছে আপোনালোকৰ পুৰণি যিবিলাক ষ্ট্ৰাকচাৰ যিখিনি আছে সত্ৰ হয় বৰপেটা সত্ৰ তো বৰপেটা সত্ৰলৈ আহিলোঁ আমি এতিয়া বৰ্তমান তো দেখিব পাৰিছে বহুত ডাঙৰ হয় এইটো ইয়াৰ ভিতৰৰ চবতো মোটামুটি বহুতখিনি ডাঙৰ হয় আপোনালোকে চাব পাৰে পুৰণি ঐতিহ্য বাবু কি নাম তোমাৰ চোন কলিতা ইয়াতে ঘৰ ৰঙিয়াত ৰঙিয়াৰ পৰা আহিছা কিমান সময় হ'ল আহা হ'ল সময় চালা ন দিয়া তো এয়া আমি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ বহুতখিনি পুৰণি হয় পুৰণি ঐতিহ্যমণ্ডিত বহুত আপোনালোকে যদি এবাৰ আহে অনুভৱ কৰিব যে ইমান শান্ত পৰিৱেশ এটা ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ ইয়াৰ পিছপিনে আছে আমাৰ পুখুৰী আছে পুখুৰী আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া আমি পুখুৰী পাৰলৈকে গৈছোঁ পুখুৰী এটা চাব পাৰে মথুৰা দাস যোৱাটাৰ ইয়াতে পুৰা জ্বলি যায় দেখোন ন পুৰা জ্বলি যায় বৈদ্য ৰ'দ একদম এতিয়া কাছ নাথাকে দেই এতিয়া ক'ত মেটেকাৰ মাজত দেখা পাইছে আপোনালোকে শ্ৰীকৃষ্ণ দেখাই দিম শ্ৰীকৃষ্ণ
এইয়া দেখিছে শ্ৰীকৃষ্ণ বহুত দূৰত, এইয়া হ'ল হনুমান একদম মেটেকাৰ মাজত। এইটো কি কয় আপোনাৰ নাগ, কি নাগ আছিল, শ্লেষ নাগ নে কি, তাৰ ওপৰত আছে। আপোনালোকে দেখা পাইছে আন্ধাৰ আন্ধাৰ, কোৱালিটিটো ইমান ভাল নহয়, মোবাইলেদি কৰি আছোঁতো ভিডিঅ'টো, সেইকাৰণে ইমান আন্ধাৰ চাও হৈ আছে, তো দেখা পাইছে। চাই থাকিব আৰু এনেকৈ চাই থাকক, আপোনালোকক আৰু ভাল ভাল বস্তু দেখাই আছোঁ। শ্ল' হৈছে তাৰমানে কি, মোৰ আজি চৰ্দি আৰু মাতটো বহুত বহি আছেতো, তাৰ কাৰণে তাৰমানে কি মই ভালকৈ ক্লিয়াৰলি আপোনালোকক দেখাব পৰা নাই, আৰু কোৱাও নাই মই বহুতখিনি কথা। তো আপোনালোকক খালি মই যিমানখিনি পাৰোঁ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। সৰস্বতী হাঁহ, বৈদ্য গৰম লাগছে তোক, এতিয়া ভাল লাগছে, তাজমহল নেকি। সুন্দৰ, চাওক এয়া বিগ্ৰহবিলাক ধুনীয়া, সুন্দৰ পৰিৱেশ। ধুনীয়া পৰিৱেশৰ মাজত আছোঁ এতিয়া বৰ্তমান আজি আমি। তো দোস্ত ফাইনেলি আহি পালোঁ, এতিয়া বৰ্তমান ঘৰত আহিছোঁ, মুখ হাত ধুলোঁ, ফ্ৰেছ হ'লোঁ, বহুত দিনটো বহুত ভাগৰ লাগিছে, পূৰা গৰম। তো দোকানটো জেগাত গ'লোঁ, তো এতিয়া বৰ্তমান আহি অলপ মুখ হাত ধুই ফ্ৰেছ হৈছোঁ। গাটো বেয়া কাৰণে গা নুধুলোঁ আজি, জাষ্ট মুখ হাতে ধুলোঁ, মুখ হাত ধুই পেলাই ফ্ৰেছ হ'লোঁ। তো অলপ ফ্ৰেছ হৈ পেলাই জাষ্ট এতিয়া ৰেষ্ট ল'ম আৰু। তো বন্ধুসকল, যিসকল দাদা বাইদেউসকল যিসকল আছে মোৰ ভিডিঅ'বিলাক চাই আছে, তো আশা কৰোঁ যদি ভাল পায় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, এনেদৰে উৎসাহ দি থাকিব। কাৰণ মই নতুন হয় বৰ্তমান, একো নাজানো মই বৰ্তমান ইমান ভালকৈ। তো যিখিনি পাৰোঁ আৰু যেতিয়া ক'ৰবাত যাওঁ আৰু কৰ্মব্যস্ততাৰ মাজতে অলপ সময় যেতিয়া অলপ ওলাই যাওঁ, ওলাই যোৱাৰ পিছতেই ভিডিঅ'খিনি দিওঁ। তো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আগলৈ লগ পাই থাকিম, এনেদৰে মৰম দি থাকিব আপোনালোকে।